নমস্কাৰ বন্ধু বান্ধৱীসকল, নৱতক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ দিওঁ যে মোৰ এইকেইদিন অলপ গা বেয়া, সেইকাৰণে কথা কৈ থাকোঁতে ভইচটো অলপ ভাঙি যাব পাৰে আৰু শুনিবলৈও অলপ বেলেগ লাগিব পাৰে। মই যিহেতু ডেইলি ভিডিঅ' দিম বুলি ভাবিছোঁ, এনেকৈ ডেইলি ভিডিঅ' দি যাম। এতিয়া অকল আপোনালোকৰ ছাপৰ্টৰ প্ৰয়োজন, কাৰণ আপোনালোকে যাতে ডেইলিৰ খবৰবিলাক অতি সোনকালে গম পায়, সেইবাবে মই সদায় ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ। বাকী আজি প্ৰথমতে বহুত বকিলোঁ চাগে, কোনেও যাতে বেয়া নাপায়। তেতিয়াহ'লে আজিৰ প্ৰথমটি খবৰলৈ আগবাঢ়িছোঁ। প্ৰথমটি খবৰ হৈছে যে 8 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁ নুমলীগড় শোধনাগাৰত এটা সংস্কৰণ উন্মোচন কৰিবৰ বাবে আহিব। নুমলীগড় শোধনাগাৰত বায়' ৰিফাইনাৰী ইথানল দ্বিতীয় সংস্কৰণ উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এতিয়া নেক্সট খবৰটো হৈছে যে প্ৰধানমন্ত্ৰী অহাৰ আগত 29 আগষ্টত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নতুন ৰাজভৱন উদ্ঘাটন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। এতিয়া নেক্সট খবৰটিলৈ আগবাঢ়িছোঁ। যোৱা ভিডিঅ'ত মই জনাইছিলোঁৱে যে অতনু ভূঞা ছাৰ আৰু অৱয়ব ভূঞাৰ খাকী নামৰ এখন চিনেমা আহি আছে আৰু অৱয়ব ভূঞাও নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত আহি জনাইছিল যে চিনেমাখনৰ শ্বুটিং আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব আৰু 1 আগষ্টৰ পৰাই চিনেমাখনৰ শ্বুটিং আৰম্ভ হৈছে। আৰু অৱয়ব ভূঞাই নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত চিনেমাখনৰ শ্বুটিঙৰ কিছু দৃশ্য দেখুৱাইছে। ফটোকেইখন মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে এবাৰ চাই লওক। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।